হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনন ফেক্টছ এছামিজ। এইটো বিশ্বাস কৰা টান হৈয়ে যায় যে এটা সময়ত এনেকুৱা আছিল যে আমালোকৰ পৃথিৱীৰ অস্তিত্বই নাছিল এই ইউনিভাৰ্ছত, আৰু এটা সময়ত গৈ অস্তিত্ব নোহোৱাও হ'ব। যদি আমাৰ এই পৃথিৱীৰ এই বিশ্বত এই ইউনিভাৰ্ছত অস্তিত্বই নাছিল, তেন্তে এই পৃথিৱীৰ জন্ম কেনেকৈ হ'ল, কেনেকৈ আহিল, বলক আমি সেই বিষয়ে আজি জানি লওঁ। এই পৃথিৱীৰ গঠন সম্পৰ্কে বা জন্ম সম্পৰ্কে জানিবলৈ হ'লে আমালোকক আজিৰ পৰা প্ৰায় 4.5 বিলিয়ন ইয়াৰ্ছ অতীতত যাব লাগিব। আজিৰ পৰা প্ৰায় 4.5 বিলিয়ন ইয়াৰ্ছ আগত কিছুমান গেছ আৰু ধূলিকণা ইউনিভাৰ্ছত কি আছিল, ডাৱৰৰ নিচিনাকৈ আছিল। এই ডাৱৰৰ মাজত ডেন্সিটি অলপ বেছি আছিল, আৰু ডিউ টু গ্ৰেভিটিৰ কাৰণে বা চাৰিওকাষৰ পৰা ধূলিকণাবিলাক কি কৰিছিল, নিজৰ ফালে আকৰ্ষিত কৰি একত্ৰিত কৰিছিল, আৰু একত্ৰিত কৰি এনেকৈ থাকি বহুত সময়ৰ পিছত, বহু বছৰৰ পিছত কি হয়, সেইটোৱে সূৰ্যলৈ বৰ্তমান চানলৈ পৰিৱৰ্তন হয়। ঠিক তেনেকৈয়ে চানৰ নিচিনাকৈয়ে বিভিন্ন পাথৰ শিলাখণ্ডবিলাক এটা আনটোৰ লগত লগ লাগিছিল, এটাই আনটোক এট্ৰাক্ট কৰিছিল। এইটোতো ইউনিভাৰ্চৰ ধৰ্ম হয় যে এটা বস্তুৱে আন এটা বস্তুক এট্ৰাক্ট কৰে, আকৰ্ষণ কৰে। এনেকৈ আকৰ্ষণৰ ফলত বা গ্ৰেভিটিৰ কাৰণে বিভিন্ন শিলাখণ্ড পাথৰ লগ লাগি বহুত গ্ৰহবিলাকৰ উৎপন্ন হৈছিল, মানে গ্ৰহবিলাকৰ সৃষ্টি হৈছিল। তেনেকৈ বিভিন্ন গ্ৰহৰ লগতে আমাৰ পৃথিৱীও তেনেকৈয়ে সৃষ্টি হৈছিল বা জন্ম হৈছিল। কিন্তু সেই সময়ত পৃথিৱীৰ অৱস্থা কেনেকুৱা আছিল জানেনে? সেই সময়ত পৃথিৱীৰ অৱস্থা আছিল লাভাৰ নিচিনা, গলিত অৱস্থাত আছিল, বহুত গৰম আছিল। এতিয়া গলিত অৱস্থাত আছিল পৃথিৱীখন, যিবিলাক ভাৰী বস্তু আছিল, ওজন বেছি আছিল, সেইবিলাক কি হৈছিল, ভিতৰলৈ সোমাই গৈছিল, কেন্দ্ৰত গৈ জমা হৈছিল, আৰু ওপৰ ভাগত কেৱল গেছাছ আছিল। ফ্ৰেণ্ডছ, আজি আমি জানিলোঁ যে পৃথিৱীৰ গঠন কেনেকৈ হৈছিল, জন্ম কেনেকৈ হৈছিল। কিন্তু কথাটো হ'ল যে পৃথিৱীৰ জন্ম হোৱাৰ কালছোৱাত বা সময়ছোৱাত পৃথিৱীৰ অৱস্থা এনেকুৱা নাছিল, এনেকুৱা গছ গছনি নাছিল, এনেকুৱা পানী মাটি নাছিল। সেইটো গেছাছ অৱস্থাত আছিল, লিকুইড অৱস্থাত আছিল। কিন্তু এই লিকুইডৰ পৰা বৰ্তমানৰ এই অৱস্থালৈ কেনেকৈ আহিল, সেই বিষয়ে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে আনন ফেক্টছ এছামিছক যদি আপুনি এতিয়ালৈকেও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি লওক অতি সোনকালে, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যনবিলাক অন কৰি ল'ব, যাতে নেক্সট ভিডিঅ'টো আপুনি ডাইৰেক্ট নটিফিকেশ্যন যোগে পাই যায়। আৰু ভিডিঅ' ভাল লাগিলে বা বেয়া লাগিলে লাইক কৰি দিয়ক, আৰু ভিডিঅ'টো বহুত বেছিকৈ শ্বেয়াৰ কৰক।